এবাৰ এছেম্বলি ইলেকশ্যনত যিসকলে প্ৰিজাইডিং অফিচাৰ হিচাপে দায়িত্ব লাভ কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো স্পেচিয়েলি আগবঢ়াব লৈছোঁ আৰু আশা কৰিছোঁ যে আপোনালোক যথেষ্ট উপকৃত হ'ব এই ভিডিঅ'টোৰ পৰা। নিজৰ দায়িত্ব কি, প্ৰিজাইডিং হিচাপে কি কৰিব লাগিব সেইবোৰ অলৰেডি আপোনালোকে ট্ৰেইনিং কৰিছে, নিশ্চয়কৈ সেইবোৰ সম্পৰ্কত আপোনালোকক ক'বলগীয়া নাই। গতিকে বেলেগ বিশেষ কথা এটা ক'বৰ বাবেহে আপোনালোকৰ বাবে এই ভিডিঅ'টো মই আগবঢ়ালোঁ, যিটো মই ভাবোঁ সাংঘাতিক এটা ভুল। পূৰ্বৰ প্ৰিজাইডিংখিনিক দেখি নতুনখিনিয়েও সেই একেটা ভুলেই কৰে। গতিকে নতুনখিনিৰ বাবে আশা কৰিছোঁ যে এই ভিডিঅ'টো যথেষ্ট উপকৃত হ'ব তেওঁলোকৰ বাবে। আৰু লগতে পূৰ্বত যিসকলে প্ৰিজাইডিং হিচাপে দায়িত্ব লাভ কৰি অলৰেডি কাম কৰি আহি আছে তেওঁলোকেও প্ৰয়োজনবোধ কৰিলে ভিডিঅ'টো চাব পাৰে, কাৰণ এটা অপ্ৰিয় হ'লেও বাস্তৱ সত্য কথা কোনেও নিগেটিভলি ল'ব নালাগে যে বহুতো এনেকুৱা প্ৰিজাইডিং অফিচাৰ হিচাপে বহু বছৰ অলৰেডি ডিউটি কৰিছে, নিজৰ কামত চিৰিয়াছ, তথাপি তেওঁলোকৰ মাজতো একাংশই এনেকুৱা কিছুমান সাংঘাতিক ভুল কৰি দিয়া সময়ত গোটেই টিমটোৱে ভুক্তভোগী হ'বলগীয়া হয়। সেই কথাখিনি ক'ব বিচাৰিছোঁ। চাওক, বাকীখিনি মই ক'বলৈ নাযাওঁ, নিজৰ দায়িত্ব সকলোৱে বুজি পায়। দিনৰ দিনটো যেতিয়া আপোনালোকে মেটেৰিয়েল কাউণ্টাৰৰ পৰা মেটেৰিয়েল লৈ ব্যস্ত হৈ থাকি পলিং ষ্টেচনলৈ গৈ গোটেই কামখিনি আগবঢ়াই থওঁ বুলি যেতিয়া প্ৰিজাইডিংজনে কামখিনি কৰিবলৈ ল'ব, বাকী টিম মেম্বাৰখিনিয়েও হেল্প কৰিব। অবভিয়াছলি হেল্প কৰোঁতে যেতিয়া পিছদিনাখনলৈ অলপ সুবিধা হ'ব বুলি আগদিনা লিখা মেলা ছিগনেচাৰ এই কামখিনি মেক্সিমাম প্ৰিজাইডিঙে কামখিনি কৰি থৈ মাজ নিশালৈকে কাম কৰে। নেক্সট দিনা কি হ'ব, এই আগবঢ়াই থোৱা কামৰ কোনো ভেলু নাথাকে। নেক্সট দিনা ৰাতিপুৱাই উঠিব লাগিব, টোপনি ক্ষতি হ'ব। যেতিয়া নেক্সট দিনা সৰু সৰু কামত খেলি মেলি লাগিব আৰম্ভ হ'ব, তেতিয়া এই আগদিনাখনে আগবঢ়াই থোৱা কামৰ কোনো মূল্য নাই। সেয়ে ক'ব বিচাৰিছোঁ। আৰু মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা জাষ্ট মোৰ কথাখিনি শ্বেয়াৰ কৰিছোঁ। আপোনালোকে নিজৰ যিটো ভাল দেখি কৰিব, যে বেলেগ একো কাম কৰিব নালাগে আগদিনাখনে। কেৱল আপোনালোকক 6টা মাষ্টাৰ এনভেলপ দিব। অলৰেডি মই ভিডিঅ' আগবঢ়াইছোঁ, চোৱা নাই যদি চাব পাৰে। সেই এনভেলপ কেইটাৰ ভিতৰত আপোনালোকে সৰু সৰু কিছুমান এনভেলপ ভৰাব লাগিব য'ত ডকুমেণ্ট থাকিব। সেই ডকুমেণ্টখিনি আপোনালোকক দিওঁতে ছেপাৰেটলি দিব। গতিকে ৰাতিৰ কাম এটাই কৰিব, সেই ডকুমেণ্টখিনি গোটেইকেইজনে লগ লাগি বাছি উলিয়াব, কাৰণ বহুতো ডকুমেণ্ট থাকিব। সেই ডকুমেণ্টখিনি বাছি উলিয়াই লৈ সৰু সৰু এনভেলপ কেইটাত ভৰাই আপোনালোকে সেই সৰু এনভেলপ কেইটা মাষ্টাৰ এনভেলপ কেইটা 6টাৰ ভিতৰত ভৰাই ৰাখি দিয়ক। চিল, ছিগনেচাৰ, ডিষ্টিংগুইছিং মাৰ্ক একো কৰিব নালাগে, কাৰণ এইবোৰ কৰি ৰাতি কাম আগবঢ়াই থৈ লাভ নাই, কাৰণ পিছদিনা টোপনি ক্ষতি হ'লে কাম খেলি মেলি লাগিব। এইখিনি আগবঢ়াই যদি থয়, আপোনালোকে যিসকলে এই ৰুলটো ফ'ল' কৰে নিশ্চয় বুজিব পাৰিছে যে নেক্সট দিনাখনে আপোনালোকৰ বাকীকেইজনে সুন্দৰভাৱে ভোটদান প্ৰক্ৰিয়াটো যেতিয়া চলাই থাকিব, দিনটোৰ আধালৈকে প্ৰিজাইডিং অফিচাৰজনৰ সেই ডকুমেণ্টত ছিগনেচাৰ কৰা, ফৰ্ম ফিল আপ কৰা মেইন ডাটাখিনি লাষ্টত বহুৱাই দিব, বাকী গোটেইখিনি কাম শেষেই হৈ যাব। কিন্তু সেই কামখিনি আগদিনাই কৰি থ'ম বুলি বহুতে মাজনিশালৈকে কাম কৰিহে আচলতে মই ভাবোঁ খেলি মেলি লগায়।